হে প্রজাপতি, প্রভু আপনি এ বিশ্ব ব্রহ্মাণ্ড সৃষ্টি করেছে। আমি বিষ্ণুয়ে তাকে করিছু পালন। প্রভু আর রুদ্রই প্রভু অন্যায় অধর্ম হলে সেইবিলাককে সংহার কৰি আমাৰ এই সৃষ্টি ৰক্ষা কৰি আহিছে। প্রভু এইদৰে আমি তিনিও অবিৰাম গতিতে জীৱ জগতে পালন কৰি আহিছো। কিন্তু হঠাৎ যেন আমাৰ সৃষ্টি ৰাজ্যত অজানিতে কৰবাত ওলট পালট হ'ব ধৰিছে। প্রভু যেন যেন প্ৰজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰিছে, আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছো, আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি পেলাইছে। প্রভু যেনে দৃষ্টি নিক্ষেপ কৰিছো, তেনেই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মকে চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে বাৰু প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰ? প্রভু প্রভু আমি এই যুগৰ শেষ কল্পত ভৰি দিছো। নিশ্চয় যুগ পৰিৱৰ্তনৰ সময়ত নানা ধৰণৰ অন্যায় অধৰ্ম অপায় অমংগল আদিয়ে দেখা দিয়ে। প্ৰভু তাৰেই অমংগলৰ সূচনা হৈছে নেকি প্ৰভু? প্ৰজাপতি চাৰিওফালে কেৱল অন্ধকাৰ দেখিছো, গ্ৰহে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। প্ৰভু এটা কল্পৰ শেষ হোৱাৰ লগে লগে আন এটি কল্পৰো আৰম্ভ হয়। সেই কল্পত ধৰ্মই স্থিতি ল'বলৈ সুবিধা পালে তাৰ ফল অতি লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয়, আৰু যেতিয়াই অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেতিয়া তাৰ ফল হৈ পৰিব অতি ভয়ংকৰ দুৰ্ভিক্ষ, মহামাৰী, কটাকটি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। প্ৰভু প্ৰভু প্ৰজাপতি প্ৰভু মহা বিপদৰ আগজননী আৰম্ভ হ'লেই হৌতো আকাশ মাৰ্গত ভীষণ দত্ত, তাৰ ভয়ত গোটেই পৃথিৱী কঁপিবলৈ ধৰিছে। প্ৰভু প্ৰজাপতি সোনকালে সুদৰ্শন প্ৰহাৰ কৰি দৈত্যক নিধন কৰক। মহাদেৱ হাতৰ হুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। মহাকাল কোৱা মহাকাল, এনেদৰে অকস্মাতে আৰু বিভাৱ হোৱাৰ কাৰণ কি মহাকাল? হে প্ৰভু, এই পৃথিৱীৰ ৰক্ষাৰ ভাৰ আমাৰ ওপৰতে দিয়া হৈছে, নিশ্চয় কিন্তু এতিয়া সেই দায়িত্ব পালন কৰিবলৈ মই অপাৰগ। তাৰ কাৰণ কি মহাকাল? তাৰ কাৰণ পৃথিৱীৰ অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰ তোৰ সীমাত উপনীত হৈছে। ধৰ্মৰ নাম গোন্ধ হ'বলৈ নোহোৱা হৈছে, ধৰ্মই থিতাপি ল'বকে নোৱাৰা হৈছে। মই আৰু চাই থাকিব নোৱাৰো। মহাকাল ইয়াৰ উপায় কি কৰিম বুলি ভাবিছা? ইয়াৰ উপায় এতিয়া অতি ভয়ংকৰ হৈ উঠিব। পৃথিৱী মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। আগৰ
শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলোবোৰ এই মহাপ্ৰলয়ত লুপ্ত হ'ব। যাওক যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদাংগ একোৱেই বাচি নাথাকিব। মহাকাল সৃষ্টি ৰক্ষা নহলে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল? পৃথিৱীত আৰু ধৰ্ম বুলিবলৈ একো নাই। মহাকাল সমগ্ৰ অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। মই আৰু চাই থাকিব নোৱাৰো। মোৰ কাৰ্যকাল শেষ হৈ আহিছে। গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য। মহাকাল ৰবা ৰবা মহাকাল, আমাক ইয়াৰ এটা উপায় দি চোৱা। উপায় 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 মহাকাল। প্ৰভু, পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপৰ মহাধৰ্মপৰায়ণ ৰজা সত্যব্ৰত মহাধৰ্মপৰায়ণ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। তেওঁৰ দ্বাৰাহে এই সৃষ্টি পুনৰ উদ্ধাৰ কৰিব পাৰিব। পিতামহ প্ৰজাপতিয়ে যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ পিছৰ সংকল্পৰ বাবে সংগ্ৰহ কৰি ৰাখিব। আৰু পিতামহ ৰুদ্ৰই এই মহাপ্ৰলয়ৰ মাজতো মহাসাগৰৰ মাজৰ পৰা মহাকায় জীৱ জন্তু মহাদৈত্য আদিয়ে মোৰ জাগি উঠিব। এইবিলাক ধ্বংস কৰিব লাগিব। আৰু আমি কি কৰিব লাগিব মহাকাল? হে প্ৰভু, আপুনি সত্যব্ৰত ৰজাক লৈ যি অৱতাৰ হয় প্ৰয়োজন তাৰে ৰূপ ধৰি এই মহাপ্ৰলয়ৰ মাজৰ পৰা সৃষ্টি ৰক্ষা কৰিব পৰা সকলোবোৰ প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব। কিন্তু সাৱধান, এই মহাপ্ৰলয় আৰু বেছি দিন নাই। মহাপ্ৰলয় আৰু বেছি দিন নাই। মহাকাল মই আহিলো, মই মোৰ কাৰ্য আৰম্ভ কৰোগৈ। এই সুন্দৰ বিনন্দীয়া সৃষ্টি বেদ বেদাংগ সাহিত্য সভ্যতা সকলোবোৰ মহাপ্ৰলয়ত লুপ্ত হ'ব। পুনৰ সৃষ্টি কৰিবলৈ থাকিব কি প্ৰভু? প্ৰজাপতি, প্ৰভু আপুনি এতিয়াৰ যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন থকা সামগ্ৰী আছে সকলোবোৰ এপদ এপদকৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয়ৰ পাছৰ কল্পৰ লোকে যাতে জ্ঞান অৰ্জন কৰিব পাৰে তাৰ ব্যৱস্থা কৰক প্ৰজাপতি। কিন্তু প্ৰভু, আটাইবোৰ সভ্যতা সংস্কৃতিৰ নিদৰ্শন ইমান সোনকালে সংগ্ৰহ কৰাটো সম্ভৱ নহয় প্ৰভু। তাৰোপৰি এনে এক ভয়ংকৰ পৰিৱেশৰ মাজত কোন ক'ত কেনেভাৱে পৰি থাকিব তাৰ কোনো নিশ্চয়তা নাই প্ৰভু। সকলোবোৰৰ যাতে কিছু আভাস ৰাখি থব পৰা যায় তাৰ উপায় কৰিব। ৰুদ্ৰই প্ৰভু হঠাৎ মহাবল ধাৰণ কৰি সকলোবিলাকৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা লওক। মনত ৰাখিব, বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেন্তে এই পৃথিৱীৰ পৰাই আৰ্যৰ ৰাজত্ব অৱসান ঘটিব। এতিয়া যাওক প্ৰজাপতি আৰু দেৱাদিদেৱ ৰুদ্ৰ, প্ৰভু আপোনালোকে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। ভাল প্ৰভু, আমি এতিয়া নিজ নিজ কৰ্তব্যত সংগ্ৰসৰ। বৰক প্ৰজাপতি।
চাৰিওফালে কেৱল পানী আৰু পানী। এই বিশাল জলৰাশিৰ মাজত আমাৰ নতুন কি এক অৱতাৰৰ প্ৰয়োজন হ'ব, আমি নিজেও একো ভাবি পোৱা নাই। এবার করুণাময় হরি কমলাপতি মুখে নসারিবা অরুণ শরণ তলে হরি কমলাপতি হতে হতে অখিলো হৰ হতে হতে অখিলো হৰ হতে হতে অখিলো প্রভু প্রভু সৃষ্টির মহাপালক মহাপ্রভু ভগবন্ত আজি একেবারে গভীর চিন্তাত মগ্ন। প্রভু দেৱৰেখি কিয়েই বা ভাবিছে আমি জানো তাৰ কিবা সম্ভেদ পাম? দেৱৰেখি প্রভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ আমি ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ একেবাৰে
উপায়হীন হৈ পৰিছে। নারায়ণ এইমাত্ৰ দেৱৰীকে মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল। মহাকালে কৈ গ'ল, কি কয় এই পৃথিৱীত অলপ দিনৰ পাছতেই এক মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব। কোনো ক'তো বাচি নাথাকিব দেৱৰীকে, মাত্ৰ অসুৰসকল ভয়ংকৰ হৈ উঠিব। দেৱৰীকে এইবিলাকনো সংহাৰ কৰিবলৈ ৰুদ্ৰক কিমান সময়ৰ প্ৰয়োজন হৈছে? হে প্ৰভু, দুষ্টক দমন আৰু শান্তগণক পালন কৰিবই লাগিব। দেৱৰীকে প্ৰভু আপুনি কথাটো একেবাৰে পাতলকৈ ভাবিছে। নারায়ণ আপুনি চিন্তা কৰি চাওকচোন, আপুনি চিন্তা কৰি চাওকচোন দেৱৰীকে, ধ্বংস হৈ যোৱা এখন সৃষ্টি পুনৰ গৈ দিয়াটো জানো ইমান সহজ? অৱশ্যে ঠিকেই। এই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হোৱাৰ লগে লগে কোনো ক'তো বাচি থাকিব নোৱাৰিব। চাৰিওফালে কেৱল পানীয়েই পানী, পানীয়েই পানী, পানীয়েই পানী হ'ব প্ৰভু। নহয় দেৱৰীকে, প্ৰভু মহাকালে কৈ গ'ল, সেই মহাপ্ৰলয়টো কিন্তু জম্বুদ্বীপৰ ৰজা মহাধাৰ্মিক সত্যব্ৰত জীয়াই থাকিব দেৱৰীকে। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। হয় নারায়ণ নারায়ণ দেৱৰীকে, হে প্ৰভু, সত্যব্ৰত মহাধাৰ্মিক ৰজা। নিশ্চয় প্ৰভু, তেওঁৰ দ্বাৰাই এই ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ উদ্ধাৰ কৰিব পৰা যাব। কিন্তু কেনেকৈ কেনেকৈ দেৱৰীকে? কেনেকৈ 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 মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই ৰাজা সত্যব্ৰতক আপুনি যিমানবোৰ প্ৰয়োজনীয় বয় বস্তু আছে সেই সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ কওক। বেদ বেদাংগবোৰ কেনেদৰে ৰাখিব লাগিব, জীৱ জন্তু আৰু চৰাই চিৰিকটি নাইবা উদ্ভিদ প্ৰাণী সমূহ জীৱগণক কেনেদৰে ৰাখিব লাগিব, সেইবোৰ যাতে ধ্বংস হৈ নাযায় তাৰ ব্যৱস্থা কৰিব পাৰিলেই এই ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ উদ্ধাৰ কৰিব পৰা যাব। সুন্দৰ সুন্দৰ দেৱৰীকে, আমিও তাৰেই পৰিকল্পনা কৰি আছিলোঁ। নাৰায়ণ সময়ত ব্যৱহাৰ কৰিব লাগিব। বাৰু দেৱৰীকে, এইদৰে মাজে মাজে আহি বুদ্ধি ভৰসা দি থাকিবলৈ কিন্তু নাপাহৰিব। বাৰু দেৱৰীকে, এতিয়া যাওক, আপুনি নৰ সমাজক এই বাৰ্তা দিয়ক গৈ। ভাল প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি সম্প্ৰতি বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী এই গুৰুতৰ কাৰ্য সাধিবৰ বাবে মই নিজকেই কৰিম প্ৰস্তুত। তথাস্তু। সন্ত সায়নম পদ্মনাভম সুরেশং বিশ্বধারা গগন সদৃশম কমলানয়নং যোগীর্ভিধানগম্যং বন্দে বিষ্ণু ভবা হরি ও
বুজিছো আমাৰো এক নতুন অৱতাৰৰ পালেহি সময় যাওঁ নিজ কৰ্তব্যত মই অগ্ৰসৰ